নমস্কাৰ দোস্ত আজিৰ এটা নতুন ভিডিঅ'লৈ আকৌ এবাৰ আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনাক কম যেনেদৰে চাইনিজ এপবিলাক বন্ধ হৈ গৈছে আমাৰ ভাৰতবৰ্ষত তেনেদৰে চাইনিজ মোবাইলবিলাকো আমাৰ ভাৰতবৰ্ষত বন্ধ হৈ যাব নেকি। যিবিলাক চাইনিজ মোবাইল আছে বা আপুনি যিটো মোবাইল হয়তো আপুনি যিবিলাক বেছিভাগ মোবাইল আমাৰ চাইনা মোবাইল ব্যৱহাৰ হৈছে, মানে চাইনা কোম্পানীৰ মোবাইল বা চাইনাত বনোৱা মোবাইল, হয়তো আপুনি গমীয়া বেছি কোনবিলাক মোবাইলৰ কথা মই কৈ আছোঁ। আচলতে এইবিলাক মোবাইল বন্ধ হৈ যাব নেকি, ইয়াৰ ওপৰত আজি কিছু মই আপোনাৰ লগত আলোচনা কৰিম। আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আজি আমাৰ যিবিলাক মোবাইল আমি ইউজ কৰিছোঁ চাইনাৰ যিবিলাক কোম্পানী Xiaomi, Redmi, Jio, Vivo, Oppo যত যি নহওক কিয় বেছিভাগ মোবাইলে আমাৰ চাইনা মোবাইল ভাৰতত, কিয়নো 70% মাৰ্কেট লৈ আছে আমাৰ ভাৰতত সিহঁতে। মানে ধৰক আপুনি যদি 100টা মোবাইল আজি বিক্ৰী হ'ল তাৰে 70টা মোবাইলে মানে চাইনা কোম্পানীৰ হয়, আৰু তাৰে 30টাহে মানে বেলেগ বেলেগ আৰু আমাৰ ইণ্ডিয়াৰো আছে বা বেলেগ দেশৰো আছে তেনেকুৱা। এতিয়া কথাটো হ'ল এই মোবাইলবিলাক যদি বন্ধ হৈ যায় তেতিয়া কি হ'ব বা আপোনাৰ কি প্ৰব্লেম হ'ব। বহুত প্ৰব্লেম হ'ব, কিয়নো বৰ্তমান আপুনি সেই মোবাইলটো কিনি ৰাখিছে বা আপোনাৰ বৰ্তমান সেইটো সম্পত্তি, যদি সেই মোবাইলটো বেন হৈ যায় তেতিয়া আপোনাৰ বহুত প্ৰব্লেম হ'ব, কিয়নো বাকী কোম্পানীবিলাকৰ মোবাইল বৰ্তমান বহুত দাম হৈ আছে বা বাকী দেশৰ বাকী যিয়ে নহওক বা আইফোনে লওক বা আপুনি চেমচাঙৰ বাৰু এটা বৰ্তমান মিডিয়াম ৰেঞ্জত আছে বা তেনেকুৱা বাৰু কোম্পানী কিমান আছে। আজি যদি চাইনাৰ মাৰ্কেটৰ বা চাইনাৰ মোবাইলৰ কথা ক'ব যাওঁ তেনেকুৱা বহুত ধৰণৰ মোবাইল আছে, আৰু আপুনি মাৰ্কেটৰ ভিতৰত আপুনি চইচ কৰিব পাৰে মোক ইমান দামৰ ভিতৰত মোবাইল লাগে বা এনেকুৱা এটা ফেচিলিটি থকা বা এনেকুৱা ধৰণৰ এটা মোবাইল লাগে। কিন্তু যদি আপুনি বেলেগৰ পৰা কিনে বা বেলেগ এখন বা আপুনি যদি বেলেগ কোম্পানীৰ কিনিব যায় বেলেগ এখন দেশৰ, তেতিয়াহ'লে ইমান আমি চাব নোৱাৰে, কিয়নো সিহঁতৰ ইমান এটা মোবাইল নাই বা ইমান কোম্পানী নাই। আপুনি ধৰক আমাৰ ভাৰততে মোবাইল কোম্পানী কিমানটা আছে, 2-4টা এনেকুৱা আছে। আপুনি শুনা যেনে ইনটেক্স, কাৰ্বন আৰু কেৱল মাইক্ৰ'মেক্স এনেকুৱা ধৰণৰ কিছুমান কোম্পানী আছে, কিন্তু সিহঁতে বৰ্তমান মোবাইল ক'ত আছে, কাৰ হাতত বৰ্তমান সেনেকুৱা মোবাইল আপুনি ব্যৱহাৰ কৰি থকা দেখিছে বা আপুনি বৰ্তমান আগতে কিনিছিল সিহঁতৰ মোবাইল, বৰ্তমান কিন্তু টাইমত সিহঁতৰ মোবাইল বৰ্তমান নাই বুলি ক'ব পাৰি বা মাৰ্কেটত বহুত কম ভাগে আপুনি দেখা পাব। কিন্তু যদি আপুনি চাইনাৰ মোবাইল দেখা পায় বা চাইনাৰ কোম্পানী যিবিলাক Vivo, Oppo, Xiaomi যিয়ে নহওক কিয় তাত আপুনি বহুত দেখা পাব, কিয়নো যিবিলাক চাইনাৰ যিটো Redmi কোম্পানী আছে বা Xiaomi কোম্পানীটো চবতকৈ হায়েষ্ট মানে সিহঁতৰ মোবাইল মানুহৰ হাতত আছে বৰ্তমান, আৰু বাকী কোম্পানীবিলাকৰো আছে, মানে এনেকুৱা নহয়। চাইনাৰ যিটো Xiaomi কোম্পানী আছে চবতকৈ হায়েষ্ট মাৰ্কেট লৈ আছে আৰু ভাৰতত। এতিয়া কথাটো হ'ল যদি এইবিলাক বন্ধ হৈ যায় আমাৰ বহুতৰ প্ৰব্লেম হ'ব। এতিয়া কথা হ'ল বন্ধ হৈ যাব নেকি, বন্ধ হৈ যোৱাৰ বা যেনেদৰে এপছবিলাক বন্ধ হৈ গৈছে তেনেদৰে চৰকাৰে যদি কিবা এটা প্ৰব্লেম পায় বা ইয়াৰ ওপৰত কিছুমান ৰিজন পায় তেতিয়াহ'লে বন্ধ কৰি দিব পাৰে, কোনো কথা নাই। কিন্তু যেনেদৰে এনে নৰ্মেলি বেন কৰি নিদিয়ে যিকোনো এটা ব্ৰেণ্ড বা যদি যিবিলাক এপছ এতিয়া বেন কৰিছে ভাৰত চৰকাৰে, সেই এপছবিলাক যদি কিছুমান মোবাইলত যদি ফিক্স কৰি লগাই দিয়ে সিহঁতে বা ডিলিট কৰিব নোৱাৰা চিষ্টেম কৰি লগাই দিয়ে, তেতিয়াহ'লে সেই মোবাইলটো হয়তো বেন হ'ব পাৰে। চাইনাৰে হওক বা যিকোনো মোবাইলে নহয় কিয় চাইনাৰ যিবিলাক মোবাইল আছে তাত যদি বেন হোৱা এপবিলাক যদি তাত যদি সোমাই দিয়ে, ডিলিট কৰিব নোৱাৰে আপুনি, তেতিয়াহ'লে সেই মোবাইলবিলাক ভাৰতত চেলিং কৰিব নিদিব, বেচিব নিদিব বা সেইবিলাক মোবাইল বেন হ'ব পাৰে। যদি নৰ্মেলি চলি থাকে এনেতো আমি চাইনাৰ বস্তুবিলাক বৰ্তমান যিবিলাক ব্যৱহাৰ কৰিছোঁ, যদি ভাৰতত তেনেকুৱা এটা কোম্পানী হৈ যায় আৰু ভাৰততে যদি প্ৰডাকশ্যন আৰম্ভ হয়, ভাৰততে যদি মেনুফেকচাৰ কৰে যিবিলাক মোবাইল আছে সকলোবিলাক বস্তু, তেতিয়াহ'লে ভাৰতৰ মানুহে ভাৰতৰ বস্তুৱে কিনিব। কিন্তু বৰ্তমানটো ক'ৰ পৰা কিনিব, যিবিলাক মোবাইল আছে চব চাইনাৰ পৰা আহি আছে। চাওক যিবিলাক ভাৰতৰ কোম্পানী আছে সেইবিলাকৰ যিবিলাক পাৰ্টছ আছে মোবাইলৰ পাৰ্টছ চববিলাক বেছিভাগ চাইনাৰ পৰাই কিনিব লগা হয়, কিয়নো তাত বস্তুবিলাক সস্তা হয় আৰু তাত এভেইলেবল, মানে সেইবিলাক বস্তু বহুত কম টকাত সেইবিলাক বস্তু পোৱা যায়। আৰু যিবিলাক মোবাইল কোম্পানী আছে আমাৰ ভাৰতৰে হওক বা যিয়ে নহওক কিয় বহুত কানেকশ্যন আছে, মানে আপোনাৰ মোবাইলটো ভাৰতত বনালেও সেই বস্তুবিলাক যিবিলাক পাৰ্টছ আছে সেইবিলাক চাইনাৰ পৰাই কিনিব লাগে। আল্টিমেটলি মানে মোবাইলটো চাইনাৰে হৈ গ'ল, কিন্তু সকলোবিলাক বস্তু ভাৰততে মানে বনাব লাগিব। হয়তো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াৰ ওপৰত কিছু কাম চলি আছে, ইয়াৰ ওপৰত ভিতৰি মানে ভাৰততে যাতে এনেকুৱা স্থাপন হয়, ভাৰততে ইণ্ডাষ্ট্ৰি আৰম্ভ হয়, ভাৰততে প্ৰডাকশ্যন আৰম্ভ হয়, সকলোখিনি কাম যাতে আমাৰ ভাৰততে হয়, মানে স্বনিৰ্ভৰশীল যাতে হ'ব পাৰে আমাৰ ভাৰতবৰ্ষ, তেনেকুৱা এটা চিষ্টেম বনাই আছে। হয়তো ভৱিষ্যতে আপুনি ভাৰততে প্ৰডাকশ্যন হওক, ভাৰততে বনোৱা সকলোবিলাক বা মোবাইলে হওক বা যিকোনো টিভি সকলো ইলেক্ট্ৰনিক্স বস্তু বা যিকোনো বস্তু নকওঁ আপুনি ভৱিষ্যতে এনেকুৱা ধৰণৰ বস্তু পাই যাব। আৰু বৰ্তমান আপুনি যদি চাইনা মোবাইলটো ব্যৱহাৰ কৰি আছে তেতিয়াহ'লে আপুনি নিশ্চিন্ত মানে ব্যৱহাৰ কৰক, কিয়নো বৰ্তমান আপুনি কিনি লৈছে তো বৰ্তমান আপোনাৰ সম্পত্তি। যেতিয়ালৈকে আপুনি সেই মোবাইলটো ব্যৱহাৰ কৰি থাকে তেতিয়ালৈকে আপোনাৰ সেইটো অধিকাৰ আছে, আপোনাৰ সম্পত্তি, সেইটো আপুনি কিনি ৰাখিছে এই মোবাইলটোত। আৰু বেন হোৱাৰ কথাটো ইমান সহজতে নাহে, মানে কিয় বেন ইমান ইজিলি কৰিব নোৱাৰে যিকোনো বস্তু এটা। আৰু যদি এনেকুৱা এভেইলেবল থাকিলে বা বেলেগ মোবাইল এভেইলেবল থাকিলে আমাৰ ভাৰততে বনোৱা বহুত কোম্পানী থাকিলে তেতিয়া বেন কৰাটো বেলেগ কথা আছিল। কিন্তু বৰ্তমান তেনেকুৱা কোনো কোম্পানী নাই, আছে যদিও 2-4টা কোম্পানী আছে, কিন্তু সেনেকুৱা সিহঁতৰ মোবাইল নাই, সেনেকুৱা বহুত
বহুত ফেচিলিটি নাই এনেকুৱা বহুত ধৰণৰ প্ৰব্লেম হৈ যাব যদি বেন কৰি দিয়ে আশা কৰিছোঁ মই ইমান সোনকালে বেন নকৰে বেন কৰিলেও বহুত পিছলৈকে মানে পিছলৈকে কৰিব পাৰে আজিৰ পৰা 2-4 বছৰ 5 বছৰ পিছত হয়তো বেন হ'ব পাৰে কিন্তু বৰ্তমান টাইমত আপুনি এনেকুৱা এপছবিলাক যেনেদৰে বেন কৰিছে অকস্মাতে তেনেদৰে মোবাইলবিলাক ইমান সহজতে বেন নকৰে আশা কৰিছোঁ আপুনি ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক বাটনত এটা লাইক কৰি দিব আৰু যদি আগলৈ এনেকুৱা ধৰণৰ টেকন'লজি ৰিলেটিভ আপুনি সকলো ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনাৰ মৰমৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ভিডিঅ'টোত এইখিনি আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল ধন্যবাদ জয় হিন্দ